যি বস্তু লাগে লিষ্ট এখন বনাই পাপা দি দিবা পাপা আনি দিব তুমি নিজে বজাৰ কৰিব দৰকাৰ নাই আৰু মোৰ নেগুৱাত থৈ যাব দৰকাৰ নাই এইখন ঘৰত মোৰ কিবা দৰকাৰ আছে মানে সহজকৈ সুধিবলৈ গ'লে আপোনাৰ জীৱনত মোৰ কিবা দৰকাৰ আছে নে নাই দৰকাৰ নাথাকিলে ৰাখিলো হেঁতেন নেকি এইখন ঘৰত পাপাটো নি কেতিয়াবা দলিয়াই পেলাইছে ডাষ্টবিনত এতিয়াওতো ডাষ্টবিনতে পৰি আছে আমাৰ এই ঘৰখন ডাষ্টবিন আপোনাৰ আচাৰ ব্যৱহাৰ দেখি নিজকে জাবৰ যেনি লাগে আৰু জাবৰবোৰতো ডাষ্টবিনতেই থাকে দিয়কচোন দুদিনমান মই মন কৰিছো তোমাৰ জিভাখন ক্ৰমান্বয়ে দীঘল হৈ আহি আছে যিদিনাখন কাটি পেলা অলপ সাৱধান হ'ব বিষধৰ সাপৰো জিভা কিন্তু দীঘলেই ইংৰাজী কেৱল এতিয়াৰ পৰা অলপ কামত চিনচিয়াৰ হ'বা মই যি কওঁ আখৰে পৰা মানি চলিবা তুমি মোক কি সৰু নেকি বয়সতে সৰু পজিশ্যনত কিন্তু ডাঙৰ তুমি গুৱাহাটীতে মই কিন্তু এখন বৰ ছোৱালী হয় গতিকে মোৰ সন্মুখত বৰ বেছি স্মাৰ্ট হ'বলৈ চেষ্টা নকৰিবা বাই দাদা অলপ কাম আছিল পাপা অলপ সাৱধানে থাকিবি এই কৰোণা ভাইৰাছক লৈ বাহিৰৰ পৰা আগুৰি চলি আছে ডোন্ট ৱৰি পাপা আই উইল বি অলৰাইট বাই এই কিবা খাই গ'লনে আই বনালেহে খাব এতিয়ালৈকে একো ৰন্ধাই নাই নেকি বৰ কেনেকৈ ৰান্ধিব মোৰ লগত কাজিয়া কৰি কৰি দেখোন টাইম পাছ কৰি আছে মই একো টাইম পাছ কৰা নাই কেৱল মোৰ মনৰ কথাখিনি আপোনাৰ তোমাৰ মনৰ কথা তুমি মনতে সাঁচি ৰাখব বোৱাৰী তুমি এইখন ঘৰ আমি চৌধুৰী ফেমিলিৰ বোৱাৰী এজনী বোৱাৰী ৰন্ধা বঢ়াৰ পৰা সৰা মোচালৈকে যিখিনি কাম সেইখিনি মুখ বন্ধ কৰি চাফাকৈ কৰি যোৱাটো তোমাৰ দায়িত্ব তোমাৰ মনে কি কয় সেইবোৰ জানিবলৈ আমাৰ কাৰোৰে অকণো আগ্ৰহ নাই এতিয়া শুনিলানো পাপাই কি ক'লে এই আকৌ মোৰ লগত বজাৰলৈ যাব লাগিছে জানা পাপা কিবা বোলে দৰকাৰী যি দৰকাৰী বস্তু লাগে লিষ্ট এখন বনাই মোক দি দিলে হ'ল যদি দৰকাৰী যেন দেখো তেতিয়াহ'লে মই দুনিবৰ সদায় অনাই যোৱাৰ ব্যৱস্থা কৰিম নহয় তাৰ কাৰণে এই প্ৰব্লেম দিগদাৰিকাৰ কোনো দৰকাৰ নাই মই লগত গ'লে আপোনাৰ ল'ৰাৰ কিয় ইমান দিগদাৰী হয় সৈনিক লগত লৈ ফুৰিবলৈ মই লাজ পাওঁ কিন্তু বেলেগৰ ঘৈণীয়েকক লং ড্ৰাইভত নিবলৈ লাজ নাপায় এইবোৰ তাৰ পাৰ্চনেল লাইফ আমি কেতিয়াও কাৰো পাৰ্চনেল লাইফৰ ওপৰত মাত নামাতো কিন্তু মই তোমাক মাতিবই লাগিব কাৰণ এখেতৰ পাৰ্চনেল লাইফটোত মোৰ আইডেণ্টিটি কাৰ্ডখন সোমাই আছে যে আৰু যেতিয়ালৈকে তাত মোৰ হাজবেণ্ডৰ নামটো বাবলু চৌধুৰী বুলি লিখা থাকিব মোৰ কুকুৰ নিচিনা দৃষ্টিৰ পৰা এখেতৰ পাৰ্চনেল লাইফটো কেতিয়াও হাৰি থাকিব নোৱাৰে বহুত বেছি কথা কৈছা বোৱাৰী চৌধুৰী ফেমিলিৰ বোৱাৰীৰ ইমান বেছিকৈ মুখ কৰাৰ অধিকাৰ নাথাকে অধিকাৰ নহয় কোনো অস্তিত্বই নাই এগৰাকী বোৱাৰী আপোনাৰ ৰাজু বাবা ডাঙৰ চিকাৰী আছে চিকাৰ কৰি নিয়া বন্দুকৰ গুলি খাই আপোনাৰ ৰাজু আইতাৰ মৃত্যু হৈছিল আপোনালোকে কয় সেয়া আত্মহত্যা কিন্তু মানুহে জানিছিল সেয়া আচলতে আছিল পত্নী হত্যা আপোনাৰ ককা ডাঙৰ ইঞ্জিনিয়াৰ আছিল বানাৰসত কিন্তু কোনোদিন কালি আপোনাৰ আইতাক লৈ নহৈছিল এইখন ঘৰতে অকলে পৰি আছিল বাথৰুমত পৰি মৰি আছিল এদিন ৰাতি কোনো খবৰ পোৱা নাছিল ঠিক একেদৰে মৰিছে আপোনাৰ মায়ে তুমি এইবোৰ আপুনি কয় আপোনাৰ পত্নী হেনো দৰৱৰ ইনফেকশ্যন হৈ ঢুকাইছে কিন্তু সঁচা কথাটো হ'ল তেওঁ খঙতে আটাই সোপা দৰৱ একেলগে কিনি দিছে খংটো চাগে আপোনাৰ ওপৰতে উঠিছিল নাইবা এই চৌধুৰী পৰিয়ালৰ কিন্তু খং যাৰে ওপৰতে নুঠক কিয় চৌধুৰী পৰিয়ালৰ প্ৰতিগৰাকী বোৱাৰীয়ে কিন্তু অকাল মৃত্যুক সাৱটি ল'বলৈ বাধ্য হৈছে আৰু এতিয়া সেই লিষ্টখনত আপোনালোকে মোৰ নামটো ভৰাবলৈ উঠি পৰি লাগি গৈছে নহয় আপোনালোকৰ এই চেষ্টা চাগে কেতিয়াও বিফলে নাযায় চৌধুৰী পৰিয়ালৰ লাঞ্ছিতা অৱহেলিতা বোৱাৰীৰ এই লিষ্টখন অতি সোনকালে চাগে মোৰ নামটো সোণালী আখৰেৰে লিখা আৰু এই লিষ্টখনৰ তলত থাকিব আপোনালোক প্ৰত্যেকৰে একো একোটা বেনামী শ্বহীদ আপুনি তো অকলে আহিছে সমস্যা আপোনালোক মতা মানুহবোৰ একেলগে চব কাম কৰিব পাৰে ঘূৰিব পাৰে নাচিব পাৰে ফুৰিব পাৰে কিন্তু আমি মাইকী মানুহবোৰ অকলে একো কৰিব নোৱাৰে একোৱেই কৰিব নোৱাৰো অবলা যে
গিৰিকে চাবলৈ ঠিকে আছে গিৰিকে ঘৰতে খোৱা বাহিৰে গৈ কণা কটা কৰি তোলা বাহিৰত কোনো মানুহ নাই তোৰ কান্দোন শুনিবলৈ তোৰ চকু পানী মুচি দিবলৈ বাহিৰত কাৰো হাতত একো ৰুমালো নাই কাৰণ সিহঁত সেন্দুৰ আছে নহয় গতিকে তোৰ সুখ দুখৰ দায়িত্ব ল'বলৈ কোনো নাই কি বিচাৰিছো মই কি বিচাৰিছো মোৰ বাৰ্থডে বুলি আটাই আহক মোৰ লগত দুআষাৰ কথা পাতক অকণমান মোক সংগ দিয়ক মিছাকে বোলো মোৰ লগত অকণমান হাঁহি দে মাৰি ধৰক খুব বেছি কিমান সময় খৰচ হ'লহেঁতেন আধা ঘণ্টা এঘণ্টা এটা বছৰৰ 8,760 ঘণ্টাৰ পৰা মাত্ৰ এটা ঘণ্টা মই তেওঁলোকৰ পৰা বিচাৰিছোঁ কিন্তু সেইখিনি দিবলৈও তেওঁলোকৰ কাৰো সময় ওলায় আগ্ৰহ নহ'ল ইমানেই অৰ্ডিনেৰী বুলি বুজাই দিলে এতিয়া ঘৰলৈ যোৱাই ভাল হ'ব নেকি ৰাতিও বহুত ঠিকেই ঘৰটো মহনশীলা নাৰী হৈ জীয়াই থাকিব কিন্তু প্ৰতিবাৰতে সেই একেটা প্ৰশ্নই সন্মুখত থিয় দি জীয়াই থাকিলা তোমাৰ ঘৰত কোন আছে সকলো আছে কেৱল মোৰ বাহিৰে স্বামী শহুৰ ননদ আটাই ভৰি আছে ঘৰখন যদি তাত নাই কেৱল মই নাই মোৰ মূল্য নাই মোৰ প্ৰয়োজন নাই মোৰ অস্তিত্ব নাই একোৱেই তাত যদি আছে কেৱল এটা নাম আছে ইন্দ্ৰাণী চৌধুৰী লিগেল ৱাইফ অফ মিষ্টাৰ বাবলু চৌধুৰী লিগেল ৱাইফ যাৰ কোনো অস্তিত্বই নাই সেই ইনলিগেল ৱাইফৰ দীঘলীয়া লিষ্টখন ৰাখে কিন্তু নামটো মোৰ আছে কাৰণ বোৱাৰীকৰ নামটো নাথাকিলে চৌধুৰী পৰিয়ালৰ বদনাম হৈছে আৰু প্ৰত্যেকে বাহিৰত আৰ্তি অহা বদনামবোৰক সদনাম কৰিবলৈতো বোৱাৰীকৰ নামটো লাগিবই নহয় গতিকে সেইখন ঘৰত মই থাকোঁ বা নাথাকোঁ কিন্তু মোৰ নামটো সদায় থাকি যাব শ্ৰমিক গৃহত তুমি বৰ কষ্টত আছে মৰিও থাকিম হয়তো তথাপি সেইখন ঘৰতে মই উভতি যাবই লাগিব কাৰণ জীয়াই থকা অৱস্থাত কোনো খবৰ নল'লোঁ মৰাৰ পিছত আটাই খবৰ বোৱাৰীজনী মই ক'ত মৰিম যদি বাহিৰত মৰা বুলি খবৰ ওলায় মিছামিছিকৈ মোৰ এই দেশৰ বদনাম মানুহে ক'ব জীয়াই থকা অৱস্থাত ঠিক কৰিব লাগে কৰিলে অকল মৰাৰ সময়তো গিৰিকৰ কাষত গৈ মৰিবগৈ লাগিছিল কি অদ্ভুত জীৱন ছাৰ মৃত্যুৰো স্বাধীনতা নাই পানী লাগিছিল বৰ বিয়া লাগিছিল বাহিৰত পাইপ আছে তাৰ পৰা লৈ খা গৈ নালাগে আমাৰ ঘৰৰ পানী তাৰ শহুৰৰ ঘৰৰ পানীৰ দৰে বিশুদ্ধ নহয় খালে অনিষ্ট কৰিব আৰু এটা কথা ৰাতিপুৱা বোলে আৰু বেছি পোৱা নাই কথাষাৰ মনত আছে নহয় হ'ব ৰাতিপুৱা চাহকাপ খাই গুচি যাম তেওঁকো থ'ব লাগিব চাহ খাবলৈ ৰ'ব নালাগে আৰু এওঁৰ কথাও চিন্তা কৰিব নালাগে মাত্ৰ তই এইখন ঘৰৰ পৰা ওলাই যা শুনিছনে নাই মই কি কৈছো শুনিছা যদি যা আমি শুনো চোফাত মোৰ টোপনি নাই তেনেহ'লে মজিয়াত শুগৈ পুৱা সাৰি থৈ যাবি কিয় মই বোলে মজিয়াখনো লেতেৰা হৈ যাব নেকি কেৱল মজিয়াই কিয় গোটেই ঘৰখনেই লেতেৰা হৈছে তহঁতৰ দৰে কুলাংগাৰবোৰৰ কাৰণে তাকৈ ওলাই যায় এইখন ঘৰৰ পৰা গোটেই ঘৰখনেই মই গংগা জলেৰে ধুম শুনিছ নহয় গংগা জলেৰে ধুম আমাৰ সৰ্বখন আজি দেখোন তোৰ বাপেৰৰ বেমাৰ আছিলে আজি মা হৈছে আৰু এতিয়া বেমাৰ দূৰ হ'ব পেইন কিলাৰ খাই ৰক্ষা নাপাবি প্ৰভু ঘৰৰ পৰা কিয় ওলাই আহিছে মহিলা এগৰাকী মানে হঠাতে লকডাউন দিলেতো আমাৰ ঘৰতে সোমাইছে তেখেতক থ'ব যাব লাগিছিল সেইবোৰ বাহানা কৰি একলাভ নাই ঘৰলৈ সোনকালে
আমাৰ কাম নাই নুশুনো যাওক দান্দা ঘূৰা দান্দা ঐ এই মৰাহী প্ৰব্লেম মই টকা লাগিব আপোনাক মই খোজ কঢ়াই দিম মই যোৱাৰ পিছত আপুনি যাকে পাৰ্টনাৰ কৰি ল'ব কিন্তু খোজ কাঢ়িব নাপাৰিব দেই শুনিছা নহ'ব বুজিছা বহুত চেষ্টা কৰিছা পঠোৱাৰ কোনো ব্যৱস্থাই নাই দুটামানত খাটনি ধৰোঁতে মোকতো পৃথিৱীকে ধৰিছিলে আপুনি মোৰ চিন্তাটো বাদ দিয়ক আপুনি প্ৰথমতে নিজৰ নতুন দায়িত্বৰ কথা ক'ব দায়িত্ব কি দায়িত্ব ৰাতিপুৱা আৰু গধূলি সূৰ্য বেগিলাচক গাখীৰ খোৱাৰ দায়িত্ব আৰু ৰাতিপুৱা আৰু গধূলি ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত চাৰিপাশে খোজ কঢ়োৱাৰ দায়িত্ব আপুনি এইখিনি দায়িত্ব সঠিককৈ পালন কৰক দেখিব লকডাউনো শেষ ফুৰিতেও দৰৱ খোৱাও শেষ তুমি যেনেকৈ কৈছা জীৱনটো যেন যাবও নাই মই বৰ ভাল লাগো বুলি সৰুতে তহঁতে বৰ মই পিতাহী মাৰিছিলি আজি চাওঁচোন তহঁতে পিতাহী মাৰিব পৰাকৈ ৰাখিব পাৰো নে নাই কিয় নোৱাৰিব মই আছো নহয় লগত একদম পাৰিব চাব মই পাকঘৰ সোমামগৈ তুমি আহা সোনকালে আহা বিচনাৰ পৰা নামিব নোখোজা মাক আপুনি পাকঘৰৰ কামত লগাই দিলে বৰ সাংঘাতিক মানুহ দেই একো কৰা নাই কেৱল আপোনাৰ মাক নতুনকৈ জীয়াই তুলিবলৈ চেষ্টা কৰিছে আৰু নিজেও অকণমান জি উঠিবলৈ চেষ্টা কৰিছে বহুদিন মৰি মৰি জীয়াই থাকিছে মৰি মৰি জীয়াই থকাৰ বাবে সেইগৰাকী প্ৰতিব্ৰতা পত্নীৰ প্ৰকৃত ধৰ্ম বুলি মানি থাকিছে সেইকাৰণে এইবাৰ চান্স পাই চিন্তাৰ পৰা উঠি আহি জীৱনৰ তাণ্ডৱ নাচিবলৈ লাগি গৈছে আপুনি নাচে নেকি নাই নানাচে আপুনি গান দুটামান গাইছিলোঁ তেতিয়া ভাল হৈছে পাহৰা গানৰে কেইটামান গাই দিবচোন লাহে লাহে সকলো মনত পৰিব আপোনালোকে হাঁহিব গান হাঁহিবলৈ পাহৰিয়ে পেলাইছে বৰ ডাঙৰ উপকাৰ কৰা মই পাকৰ পৰা হ'ব তোৰ এখন কৰিব নকৰোঁ আপোনাক মই ভাইটি টিভিত কৈছে 2 তাৰিখে লকডাউন খুলিব আমি আকৌ যাম গতিকে আমি যোৱাৰ আগে এই ঘৰ বাৰীৰ ভাগ বতৰাখিনি হৈ যাব মা দেউতা জীয়াই থকালৈকে এইবোৰ কাম কেতিয়াও তুমি তাৰমানে আমি নথকাৰ অৱস্থাত মা দেউতাক কটাই দিয়ে সকলো নিজৰ নামত লিখাই ল'বা নহয় তুমিতো কি ধান্দাৰে আহিছা মই খুব ঠাণ্ডা লাগি গ'লে হয় মই নিজৰ ভুল ধৰাবলৈ হ'ব হ'ব সেইবোৰ লেকচাৰটা বেলেগক নোৱাৰিবি মোৰ কথা হ'ল আমি এই ঘৰ এৰাৰ আগে চব চেটল হৈ যাব এতিয়া এইবোৰ উলিয়াব নেকি খুৰা খুৰীতে মনত কষ্ট হ'ব নহ'লে তুমি মনত থকাহি আমাৰ ঘৰুৱা কথাত মাত মাতিবলৈ তুমি কোন হয় চব হয় তুমি যি হ'ব লাগিছিল যি হ'ব নোৱাৰিলা মোৰ মানুহজনী যি হ'ব লাগিছিল যি হ'ব নোৱাৰিলে সেইগৰাকী হয় মই আৰু দাদা যি হ'ব লাগিছিল যি হ'ব নোৱাৰিলো সেয়া হয় এইখন ঘৰৰ আশীৰ্বাদ মা দেউতাৰ মনৰ আনন্দ আমাৰ আটাইৰে মৰম হয় আৰু এনেগৰাকী মাক দেউতাকক ভাগ কৰাৰ দৰে কৰি নাঙল হ'বলৈ বিচাৰোঁ মই আৰু নিলাজ হ'বলৈ বিচাৰোঁ মই আৰু দাদাকো নাঙল হ'বলৈ মানা কৰিবা কাৰণ দাদা নাঙল হ'লে লাজ তুমি পাবা বহুত ধন্যবাদ বহুত প্ৰশংসা কৰি আছো আপুনি হঠাতে যেন চিনাকি কৰাই দিলে মোক মোৰ নিজৰ লগত ইমান দিনে ভাবি আছিলোঁ যে মই একোৱেই নহয় কিন্তু আজি হঠাৎ যেন মনত ভাৱ হ'ল মই কিবা এটা হয়
আহিছে নহ'লে এই পুৰণাটো বহুত কষ্ট পাইছে সেইকাৰণে এম্বুলেন্স বজাওক এম্বুলেন্স বজাওক এনেকৈ দৌৰ মাৰি নহ'ব নাই নাই ফোন কৰিছিল এম্বুলেন্স নাপালে এই নোপোৱালৈকে ঘৰত থাকক যাওক যাওক নোৱাৰি ক'লে আপুনি ঘৰত থাকক সেইকাৰণে ল'ৰাটোৱে কিমান কষ্ট পাইছে যদি আপোনালোকৰ ডিউটি কাৰণে এটা ল'ৰাই ভৰি খুলিব লাগে কোনে তাক ল'ব চাওক আহি মনে মনে থাকক লকডাউনে ফুল পাৱাৰ দিছে কাৰণে জনমনে ব্যৱহাৰ কৰিব নহয় খং উঠিব এই ল'ৰাটোক লৈ ৰাস্তাৰে বহি দিম আৰু টিভি আগত কৈ দিম যে আপোনালোকৰ ডিউটিৰ কাৰণে এটা ল'ৰাই নিজৰ ভৰিখন হেৰাবলৈ আহিছে এতিয়া এনেকুৱা নকৰিব আপুনি চাই দিব গম পাই যাব ফেমিলি কাপোৰ হস্পিটেললৈ কোনো কথা নাই আমি এটাই ঠিক আছো নহয় হস্পিটেল কাষলৈ লৈ একো নকৰিবি যাবলৈ দে ফেমিলিৰ ঠেলা হয় ক'ত আছিলা ইমান দিন মামা কিমান টেনশ্যনত পেলাই তুমি ক'ত পৰি আছিলা আৰু মোৰ এটা পাৰ্মিশ্যন নোলোৱাকৈ তুমি এইখন ঘৰৰ চাৰিসীমা পাৰ হ'লে কেনেকৈ তুমি বগাই তুমি কি মই ভিতৰলৈ যাবলৈ অহা নাই চিৰদিনৰ কাৰণে যে মই বাহিৰলৈ ওলাই যাম এইখন ঘৰৰ চাৰিসীমাৰ ভিতৰতো যে আৰু কেতিয়াও মই কৰি নিদিওঁ সেই কথাটোহে মই জনাবলৈ তুমি লকডাউনৰ এই সময়খিনিত মই এঘৰ গৃহবন্দী হৈ আছোঁ কিন্তু গৃহবন্দীত্বৰ মাজতো মই এটা মুকলি জীৱনৰ সোৱাদ পাওঁ এবাৰ সেই সোৱাদ পাইছোঁ তেতিয়া আৰু এৰাত নাই বন্দী সজাৰ পৰা ওলাব পাৰিছোঁ যেতিয়া ঘূৰি আহি আকৌ সেই বন্দী সজাত সোমাবলৈ নাই কি কৰিবা তুমি নাজানো কি হয়তো নতুনকৈ গজা পাতি দুখনৰ জোৰটো জুখি চাম কিমান দূৰলৈকে সিহঁতে উৰিব পাৰে এইবোৰ কৰিলে সমাজে লাজ দিব তোমাক আৰু সমাজক দেখুৱাই ময়ো এইবাৰ নিলাজ একো কৰিব নোৱাৰিবি মই তোমাক কৰিবলৈ নিদিওঁ নতুন নতুন নিলাজ হৈছোঁ নহয় নতুন নতুন হাত তুলিবলৈও লাজ নকৰোঁ যদি অকণমানো লাজ আছে সেইখিনি চম্ভালি ৰাখক নহ'লে উফৰি পৰিব তোমাৰ ঘৰৰ মানুহে খবৰ ল'লে আমি কি বুলি ক'ম ক'ব মই এতিয়া এজনী চৰাই হৈ মুকলি আকাশত দিহিঙে দিপাঙে উৰি ফুৰিম সেই চৰাইজনীক আৰু এতিয়া কোনো সমাজে কোনো গিৰিয়েকে কোনো শহুৰেকে সজাত বন্দী কৰি ৰাখিব নোৱাৰে সেই চৰাইজনী কোনো চিনাকি নাই নাম মাত্ৰ এটা নাৰী তুমি আগবঢ়াচোন ময়ো গৈ আছো সময়ো আছে সাহসো আছে কিবা কয় যদি কওক শুনিবলৈ ৰৈ আছো সেইসকল সদাশয় দৰ্শকলে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিটো মহান অনুষ্ঠানে আমাক ইয়ালৈ মাতি আনি নাট প্ৰদৰ্শন কৰাৰ সুবিধাকৰণ কৰি দিলে সেইটো অনুষ্ঠানৰ প্ৰতিজন বিষয়ে বহিয়া